ঢোলৰ মাৰি খুৰাও আইতাৰে গেছ গেছ আমি বিহু মাৰো আইতাৰে গেছ গেছ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই উপস্থিত আছোঁ এখন নতুন অসমীয়া চলচ্চিত্ৰ লংকাকাণ্ডৰ এটা গানৰ শ্বুটিং হৈ আছে। নাম হয় ৰেগেছ গেছ। গাইছে আমাৰ সকলোৰে মৰমৰ ছাৰ জুবিন গাৰ্গে। তেওঁ গীতটি গাইছে আৰু আজি তাৰে শ্বুটিং চলি আছে। আৰু ৰেগেছ গেছৰ ভিডিঅ' ডিৰেক্টৰ হয় অসীম গগৈ। তেওঁ আছে, তেওঁৰ গোটেই টীমটো আছে আৰু লগতে গোটেই ডান্সাৰ্ছখিনি আছে, আৰ্টিষ্টখিনি আছে। বহুত ডাঙৰ ইউনিট হৈছে। পিছফালে গাড়ী আপোনালোকে দেখা পাইছেই চাগে। ধুনীয়াকৈ গানটো শ্বুটিং হৈ আছে। অতি সোনকালে মুক্তি দিব গানটো চিনেমাখনৰ আগে আগে। আৰু চিনেমাখনৰ কাম প্ৰায় শেষেই হৈছে। গানৰ শ্বুটিং চলি আছে, গানৰ শ্বিডিউল চলি আছে। চ' আহক আমি আমাৰ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজি আমাৰ ভিডিঅ' ডিৰেক্টৰ অসীম গগৈ আছে। চ' আজি আমাৰ লংকাকাণ্ডৰ প্ৰথমটো গীতৰ শ্বুটিং হ'ল ৰেগেছ গেছ। তাৰে ভিডিঅ' ডিৰেক্টৰ অসীম গগৈ আমাৰ মাজত আছে। তেওঁৰ পৰা জানিবলৈ বিচাৰিম। মিছ ডিয়াৰ এইটো ইউটিউব চেনেল হয়, গতিকে সকলোকে অনুৰোধ জনালোঁ আৰু মোৰ লগত যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোককো অনুৰোধ জনালোঁ যাতে মিছ ডিয়াৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আজি আমি সঁচাকৈ খুব ধুনীয়া চিনেমা এখন খুব ফূৰ্তিত কাম কৰিছোঁ। কিন্তু আপোনালোকে মোক বহুত ক'লা দেখিব, আপোনালোকে নাহাঁহিব, কাৰণ বহুত ছানবাৰ্ণ হৈছে। চাওক প্ৰমাণ দেখাওঁ, এই চাওকচোন, গলৰ পৰা ইয়ালৈকে মোৰ দিয়া দেখিছেনে কিমান কষ্ট হৈছে। বহুত গৰম আৰু বহুত কষ্ট কৰিছোঁ। আৰু আপোনালোকে যদি এই চিনেমাখনত যদি সমৰ্থন জনায়, আমি ছাকচেছ অলপ দূৰতে ৰাখা নেকি, তেতিয়া আৰু যদি কথাখিনি কৈ দিছোঁ তাৰমানে। আৰু আপোনালোকে যদি আমাক সমৰ্থন জনায় তেনেহ'লে ডেফিনেটলি চিনেমাখন ছাকচেছ পাব। আৰু ৰজনী দাই খুব মৰম লগাকৈ ধুনীয়াকৈ চিনেমাখনৰ অলৰেডি কাম সমাপ্ত কৰিছে। 90% কাম শেষ হৈছে আৰু দুটা গান বাকী আছে। আমাৰ কোৰিঅ'গ্ৰাফাৰ্ছ আছে, দীপক দে ছাৰ আছে, শচীন আছে, তেওঁলোকেও কৰিব। এইটো মোৰ প্ৰথম গান মানে এইখন চিনেমাত। গতিকে মই আশা কৰোঁ যাতে লংকাকাণ্ড চিনেমাখন খুব ভাল হওক আৰু এই অকণমানি দিয়াক আপোনালোকে আগুৱাই নিয়াত সহায় কৰক আৰু ধুনীয়া ধুনীয়া আপোনালোকে ব্লগ চাই থাকিব। থেংক ইউ ছ' মাছ। বহুত গৰম গাইজ, ইমানেই গৰম মোৰ গোটেই ছানবাৰ্ণ হৈ গ'ল। যিটো ছানবাৰ্ণ আৰু আপোনাৰ 3-4 মাহলৈ নাযায়। এতিয়া বহুত দূৰত শ্বুটিং হৈছে, সেইয়া বহুত ডিষ্টেঞ্চত শ্বুটিং হৈ আছে। আমি গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি। গৰম আপোনালোক কেনেকুৱা লাগিছে আজি দুদিন ধৰি ইয়াতে আমি আছোঁ। বৰ সুন্দৰ এটা গীতত সুন্দৰ মচায়ন হৈছে, খুবেই ভাল লাগিছে। আৰু বৃহৎ ৰ'দ, সাংঘাতিক ৰ'দ, তথাপিতো আমাৰ ৰ'দে আমি কোনো গাড়ী পৰা নাই। কামৰ উৎসাহত সকলো মানে উজান উঠিছে, দেখিছে সুন্দৰ মানুহ। আৰু আজি সকলোতকৈ ডাঙৰ কথা, আমাৰ যিজনে গানটো সৃষ্টি কৰিছে তেওঁ ইয়ালৈ আহিছে। গতিকে খুব ভাল এটা পৰিৱেশ হৈছে ইয়াত। আশা কৰোঁ লংকাকাণ্ডে আপোনালোকৰ ঘৰত সকলোৰে মনত, সকলোৰে মগজুত থিতাপি ল'ব। চ' আজি গানৰ শ্বুটিং এনেদৰে হৈ আছে আৰু মোৰ লগত যোন বা আছে। বায়ে ক'ব আজি গৰম কেনেকুৱা, শ্বুটিং কেনেকুৱা চলি আছে বা কোৱা। গৰমৰ মানে ভাষা নাই ক'বলৈ। কালিৰ পৰা আমি ইয়াতে আছোঁ চান্দুবিত, সাংঘাতিক গৰম আৰু বতাহ। কালিতো একদম বতাহ নাই, আজি অলপ বতাহ আহি আছে আৰু ভাল লাগিছে কৰি। কিন্তু গৰমৰ কাৰণে অলপ কষ্টটো চবৰে হৈছে বাৰু। তথাপি বিৰাট ধুনীয়া গানটো। গৰম আছে যদিও গানটোৰ কাৰণে আমাৰ মানে ইমান ভাল গান এটা, জুবিন দাৰ গান এটা, বহুত ভাল লাগিছে কৰি। আৰু
দুটা ল'ৰাৰ মাজত এজনী ছোৱালী কলদা আৰু যোন মাজত সেই ছোৱালীখিনিক ল'ৰাৰ ওচৰত নিদিওঁ যে তহঁতি বহুত চঞ্চল মোৰ নিচিনা হ গহীন গম্ভীৰ নমস্কাৰ মই মৃণাল বৈষ্ণৱ এয়া লংকাকাণ্ডৰ শ্বুটিং চলি আছে আমাৰ ৰজনী বৰ্মন দাৰ চিনেমা তেওঁ একচুৱেলি কাহিনীটো কৰোঁতে ধুনীয়াকৈ মোক কাহিনীটো বুজাই দিছিলে তেনেকুৱা এনেকুৱা চিন এটা আছে চিটুৱেশ্যনবোৰ কৈ দিছিলে হিন্দু মুছলমান এনেকুৱা একেলগে গাঁও এখন আছে মিলি জুলি তেওঁলোকে থাকে যে সেউজীয়া পথাৰৰ মাজৰ গান সেইটো হিচাপত গান এটা কম্প'জ কৰিছিলোঁ শেখৰে মই মিলি মিউজিক কৰিছিলোঁ মই লিখা সুৰ কৰা শ্বুটিঙো ধুনীয়াকৈ চলি আছে মৃদুল দাহঁতে কৰি আছে আৰু আশা কৰোঁ আপোনালোকে চায়ো খুব ভাল পাব তো কোৱা গানটোৰ বিষয়ে অলপ কৈ দিয়া কেনেকুৱা লাগিছে আজি শ্বুটিং কৰি লংকাকাণ্ডৰ বিষয়ে কৈ দিয়া অলপ লংকাকাণ্ড এখন খুব ধুনীয়া ছবি ৰজনী বৰ্মন দেৱৰ হয় আৰু এখনত অভিনয় কৰি খুব ভাল লাগিছে গানটোতো খুব ধুনীয়া হৈছে অডিঅ'টো ভিডিঅ' শ্বুটিং চলি আছে আৰু আমাৰ কোৰিঅ'গ্ৰাফ কৰিছে অসীম গগৈ সকলোৱে চিনি পায় খুব ধুনীয়া মানে যিবোৰ গীত আজিৰ সময়ত অসীম গগৈ এটা মানে ব্ৰেইন কোৰিঅ'গ্ৰাফাৰ হয় আৰু গানটো খুব ধুনীয়াকৈ কৰিছে আৰু ভাল লাগিছে যে খুব সুন্দৰ পৰিৱেশ তাতে বিহুৰ অকণমান ফ্লেভাৰো আছে আৰু গতিকে গৰমত খালি আমাৰ কষ্ট হৈছে কিন্তু যিখিনি আউটপুট ওলাব খুব ভাল হ'ব বুলি আশা কৰিছোঁ এইখিনি কেনেকুৱা আৰু পুৰা হেঁচা খাইছে দেখ